हेलो गाइस गुड मर्निंग সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ ৰাতিপুৱা গা পা ধুই আজৰি হৈ পূজা কৰি ললো আৰু ব্ৰেকফাষ্ট আজি মই বনোৱা নাই বাৰু আজি বনালে মায়ে বৰা চাউলৰ জলপান আৰু এয়া মই আঠাটো উঠাই দিছো সোনা উঠি বিছনাতে খেলি আছিল তো মই তাইক উঠাই ললো বিছনাৰ পৰা তাই আঠাটোক চাই আছে খুব ভাল পায় আঠাটো ঘূৰি থাকে তো তাকে চাই থাকে তাই Good morning. Good morning. Good morning. Good morning. Hi. Hi. Hi, Auntie. Hi, Adinama. Kapila, hi. Manu. Hey. তো এতিয়া সোনা খোৱাৰ টাইম হৈ গ'ল তো মই তাইক এতিয়া খুৱাই লওঁ চেৰেলেক্স তাইক মই ৰাতিপুৱা চেৰেলেক্স খুৱাওঁ দিনত ভাত আৰু ৰাতি ভাত এনেকৈ খুৱাওঁ আৰু তো এয়া মই তাইৰ বটলত পানী ভৰাইছোঁ তাইক বটলটো লাগে তো মোক টানি আছে তাইক এপ্ৰনটো পিন্ধাই দিওঁ নহ'লে তাই আকৌ গোটেই কাপোৰখিনি লেতেৰা কৰি থাকিব তো মই তাইক এতিয়া খুৱাই লওঁ তাক খোৱাৰ আগতে ফলিক এচিড খুৱাব লাগিছিল মই পাহৰিছিলোঁ আকৌ মোৰ মনত পৰিছে তো মই মেডিচিনটো তাইক খুৱাই তাৰপিছত চেৰেলেক্স খুৱাই ল'লোঁ তো লগ পাই আছোঁ চাই থাকক গৰম কৰিব থৈ মই সোনাক ব্ৰেকফাষ্ট কৰাবৰ কাৰণে আহিছিলোঁ তো মই পাহৰিয়ে থাকিলোঁ যে মই গাখীৰ গৰম কৰিব গোটেইখিনি জ্বলি থাকিলে তো এয়া বাচনৰ অৱস্থা এনেকুৱা হ'ল গোটেই গাখীৰখিনি জ্বলি থাকিলে মই যে কেনেকৈ পাহৰি থাকিলোঁ মই গাখীৰ বহাইছিলোঁ বুলি মই সোনাক খুৱাব ল'লোঁ এবাৰ মনত পৰিছিলে বাৰু তাতো পাহৰি থাকিলোঁ তো এয়া মই ব্ৰেকফাষ্ট কৰিলোঁ গাখীৰটো গোটেইখিনি জ্বলিলে বাৰু এতিয়া মই লাল চাহ বনাই লৈছোঁ তো এয়া কেপচিকাম আৰু আলু উলিয়াই লৈছোঁ আজি মই কেপচিকাম আৰু আলুৰ চাটনি বনাম বুলি ভাবিছোঁ তো এইখিনি কেপচিকামখিনি মই কাটি লওঁ আৰু ঘৰত কাম চলি আছে অকণ শব্দ আহি আছে বেকগ্ৰাউণ্ডত ইগনোৰ কৰিব দেই আৰু এয়া কেপচিকাম আৰু আলুখিনি মই এনেকৈ কাটি লৈছোঁ তাৰপিছত আকৌ আহিলে মাছ বেপাৰী তো মায়ে থ'লে এয়া মাছ আৰু এতিয়া আজি সোনাক গা ধুৱাওঁ মায়ে ধুৱাব বাৰু মই নুধুৱাওঁ মোৰ ভাত বনাব আছে দেৰি হ'ব তো মায়ে ধুৱাই দিব তো তেল গৰম কৰি দি থৈ আহোঁ গা ধোৱাৰ পিছত লগাই দিব তেল গৰম কৰি মই ইয়াত পাঁচফোৰণ আৰু জিৰা কেইটামান ফুটাই কেঁচা জলকীয়াও দি দিওঁ ইয়াত মই পিঁয়াজ দিয়া নাই বাৰু পিঁয়াজ নিদিয়াকৈ বনাওঁ তো এতিয়া মই কেপচিকামখিনি দি ভালদৰে লৰাই ইয়াত মই দি দিম হালধি আৰু নিমখ দি ভালদৰে মিক্স কৰি অকণ সময় ঢাকি দিম 2 মিনিটমান ঢাকাৰ পিছত এয়া মই আলুখিনি চেক কৰিছিলোঁ আলুখিনি বাৰু ভাঙিছে তো মই গেছটো অফ কৰি দিওঁ এইটো হৈ গ'ল তো মই ইয়াত দি দিছোঁ তিয়ঁহ আৰু তিল ভালদৰে মিক্স কৰি দিলোঁ তো এতিয়া মই দি দিওঁ লাষ্টত আদা আৰু ধনিয়াখিনিও দি তাৰপিছত নেমুৰ ৰসখিনি দি দিওঁ নেমুৰ ৰসখিনিও দি ভালদৰে মিক্স কৰি দিওঁ তো হৈ গ'ল আমাৰ চাটনি কেপচিকামৰ ৰেডি এয়া ফাইনেল লুক কেনেকুৱা হৈছে কমেণ্ট কৰি নিশ্চয় জনাব হেল্ল' গাইজ এতিয়া মই খাব লৈছোঁ ভাত আজি বনাইছিলোঁ দালি কেপচিকামৰ চাটনি আৰু মাছ ফ্ৰাই তো মই খাই লওঁ লগ পাই আছোঁ চাই থাকক খাই বৈ লৈ আহিলোঁ বাচন বৰ্তনো ধুই আজৰি হৈ গ'লোঁ আৰু কেপচিকামৰ চাটনি যে বনাইছিলোঁ খুব ধুনীয়া হৈছিলে খাবলৈ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব দেই এইবাৰ মই ফাৰ্ষ্ট বনাইছোঁ কেপচিকামৰ চাটনি না মই কেতিয়া বনাইছিলোঁ না মই কেতিয়া খাইছিলোঁ এইবাৰ ফাৰ্ষ্ট তো মই খুব ধুনীয়া পাইছোঁ খাই যদি মই ভাল পাওঁ তো আপোনালোকক মই ৰেচিপি দিম বুলি থৈছোঁ শ্বুট কৰি তো মই ভাল পাইছোঁ খাই আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন খুব ধুনীয়া হয় খাবলৈ তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আকৌ লগ পাম বেলেগ এটি ভিডিঅ' লৈ বাই বাই